Hey guys, welcome back to my YouTube channel. তো আজি মই মানে কি এটা বজাৰ পৰা ফাৰ্ষ্ট 10টা বজাৰ পৰা মাৰিম বুলি ভাবিছিলোঁ। তাৰপিছত টাইমটো যায় মানে গা চা ধুই মানে বেছি বহুত টাইম হৈ গ'ল। চব ভাত চাত বনালোঁ, ইয়ে বনাইছে বাৰু। আৰে কি যোৱাকালি ধোৱা নাই, পৰহি দিছোঁ। পৰহি দিছোঁ। আৰে পৰহি দিছোঁতো। বাৰু বেলেগ কথা। ইয়াৰ মুখখন মানে উল্টাই দিয়াতে কলা কলা হৈ আছে, মানে ৱাইড এংগলত ভিডিঅ'টো বনাইছোঁ আজি ফাৰ্ষ্ট টাইম। তো মই ইফালে আহিলোঁ বগা আহিলোঁ তো এতিয়া কেইটা বাজিল? 3টা বাজিল। মোৰ কিবা ভাল ৰিচেট মাৰি দি পেলাই তো গাইজ 3টা বাজিল আৰু এয়া 3টা বাজে আৰু 3টা বজাৰ পৰা অনলাইন আহিছোঁ। একেবাৰে চাওঁ কেইটা বজালৈকে মাৰোঁ। তো কালিতো দেখাই পাইছে কিমানখিনি মাৰিলোঁ। তো আজি চেলেঞ্জৰ 2 নম্বৰ দিন। তো চাওঁ আজি কিমান মাৰিব পাৰোঁ। 7 দিনৰে ছাৰ 7 দিনত মই 1000 টকা এইফালে 7 দিনত 10,000 টকা চেলেঞ্জ লৈছোঁ। 10,000 বুলি কৈছোঁ। 1000 বোলে, চৰি 10,000 হ'ব না? জমেটো 7 দিনত 10,000 পচিবল আৰে চাইছোঁ মই, মোৰ দিদাই পইচা পাৰিব না গাইজ। তাৰপিছত এই কিবা লিংকিত মাৰবা দিয়ে ব্লগাৰ চাই আছে আমাৰ ঘূৰি চাই দিয়ে আছে ৰাত দি কেমেৰাটো ঘূৰি দিব লাগে। তাৰপিছত কি কয় মানে কি 10,000 নগ'লে 7,000টো আহিব না। 10,000 কে তোক দিছে 7 দিনত 7,000 কো 1,000 ডেইলি নাই অলবাও পাৰে, ঠিক নাই অলবাও পাৰে। চাওঁ মানে 7 দিনত হাল্লি পানিচমেণ্টটো কি? হাল্লি পানিচমেণ্টটো মোৰ নিজৰে লাগব। মই জোৰত তিনিআলি ফ্লাইঅভাৰৰ ওপৰত 50,000 উঠাব ভিডিঅ' মই কৰিম। ঐ এনেকৈ নহ'ব। লাগালে এটা কাম কৰে, আমাৰ ইয়াৰ পৰা এই তালৈকে 10 বাৰ অহা যোৱা। এই সেইটো নহয়, সেইটো মাইকী মানুহ দৰে নহয় ৰ'ব হ'লে পিছত কেইবাৰ তইতো বেছি বাৰ নোৱাৰা হ'লেও 20 বাৰ ঘৰত কিন্তু মই নহয় ৰাস্তাত এই নগৈ যাতে হ'ব। ঘৰততো চবেই মাৰিব পাৰে। নহ'ব এই ৰাস্তাত এনেকুৱা জেগা ডাইৰেক্ট কম বোলে পইচা মাৰ এইবিলাক নাই গাইছ, এইবিলাক নাই। তো বাদ দিয়ক, পাৰলে পাৰলোঁ নহ'লে নাই। বহুতে মানে বিচাৰে না, বহুতে বিচাৰেতো গম পাইছা না। মানে এসপ্তাহ 10,000 মাৰিব পাৰোঁ না নোৱাৰোঁ। এতিয়া আগৰ দৰে হ'লে মাৰিব পাৰোঁ। কেমেৰাটো ইফালে ঘূৰাই দি মই কৈ আছোঁ গাইছ, যদি কোনোবাই বৰ্তমান জমেট' চুইগি ৰেপিড'টোত নকওঁ কাৰণ ৰেপিড'ত এক্সট্ৰা খুজিব পাৰি না। জমেট' চুইগি ব্লিংকিট এইগিলা মাৰি পেলাই যদি ধৰি লওক সপ্তাহত 10,000কে কামাম বুলি ভাবিছ না, মানে হিচাপত ধৰিলেও 18 ঘণ্টা ডেইলি কষ্ট কৰিব লাগিব নন ষ্টপ। 18 ঘণ্টা লাগবই, তাৰ তলত ইমান মানে পইচা নেদে আজিকালি। যিমানে এতিয়া গুৱাহাটীত চলি পাৰি গৈছে, বিশেষকৈ অল ক্ৰেডিট বস্তু আছ আমাৰ দুইজনৰ মাজতে বাৰ হ'লেও 2-1জন আৰু আছে ভিডিঅ' বনাই ভাইৰেল কৰি দিছে বস্তুগিলা। মানে ময়ো বনাইছোঁ দেচোন, গতিকে চলি মুখা ধুনীয়া ৰাইছে কাৰণে মানে কোম্পানীগিলাই পইচা কমাই দিছে। এতিয়া চলি কমি থাকিলে পইচাটো বাঢ়াই দিয়ে, যাতে মানে ধৰি চলি বেছিকৈ আহে। এতিয়া বহুত চলি আছে না, পইচাটো কমাই দিছে দিয়াৰ কাৰণে মানে ইনকাম কৰাটো বহুত কঠিন হৈ গৈছে। সেইকাৰণে কষ্ট বহুত কৰিব লাগিব, এতিয়া পইচা কামাব লাগিব। এতিয়া কম্পিটিশ্যন বহুত টাইট চিধা কথা। সেইকাৰণে মই জমেট' চুইগি এৰিয়ে দিছোঁ, মই ৰেপিড'ই বেষ্ট। দাদা মিলাই দিব কিবা এটা 80 টকা দেখালি 150 লৈ লওঁ য'ত খতম। কিন্তু জমেট' চুইগিত নৰা না, কাষ্টমাৰে টিপটো নিজৰ ইচ্ছা মতে দিব নেদেই আজিকালি, আগতে দিছিল নহয়। টিপটো নিজৰ ইচ্ছা মতে দেই নেদে নিজৰ ঘৰ। আৰু যদি তই বাই মিষ্টেক খুজিছা ID ছাছপেণ্ড হওঁতে বেছি টাইম নহ'ব, কাৰণ কাষ্টমাৰে এটা কমপ্লেইনত জমেট' চুইগিৰ ID বেন হৈ যায়। গতিকে সেই কামটো কোনোদিন নকৰিবিও। ৰেপিড' যেতিয়া পাৰি, কাৰণ ৰেপিড' কমিশ্যন কাটে না। ৰেপিড' যদি খাই আছে আমিও খাম না, আমাৰ পেটটো পাৰি পেলাইতো ৰেপিড'ক নোপোহো না। 30%কে কমিশ্যন দি আছোঁ, আমিতো কিবা এটা পাব লাগিব। গতিকে কাষ্টমাৰক বুজে কওঁ বোলে 30%কে ৰেপিড'ক দিব লাগিব। গতিকে আমাৰ কিবা এটা মিলিব লাগিব। তেল খৰচটো যদি নোলায়, আমাৰ যদি ভাত খোৱা পইচা নোলায়, আমি কিয় কাম কৰিম? সেইটোৱে কথা। সেইটোৱে, গতিকে দিনক কষ্ট কৰিব লাগিব। যদি 10 টকা সপ্তাহত লাগে 17-18 ঘণ্টাটো লাগে। এইটোৰ কাৰণেতো দেখাইছোঁ মই, এইটোৰ কাৰণে দেখাইছোঁ যে পাৰোঁ না নোৱাৰোঁ চাওঁ। যদি মই পাৰোঁ তো বেলেগো পাৰিব, আৰু যদি মই নোৱাৰোঁ তো তাই নোৱাৰে। এই 10 ঘণ্টা সেই মাৰি কেনে 10 ঘণ্টাততো নোৱাৰা। আগতে পাৰিছিলোঁ, আগতে মাৰিছিলোঁ মই। 10 ঘণ্টাত তই 7,000 পাৰিব পাৰা, 1,000কে ডেইলি। কিন্তু 10,000 নোৱাৰা। 10,000 কৰিব লাগিলে কম বুলি ক'লে তই 1350-1400 মানকৈ মাৰিব লাগিব। নাই আগতে পাৰিছিলোঁ মানে এইটো কাম, আগতে বঢ়িয়া আছিল। তো আজিকালি নোৱাৰোঁ আৰু চাওঁ পাৰবাও বাৰু, ঠিক নাই। যে কেতিয়াবা কিছুমান খুলি যায় না, সেইটো কাৰণে বগাকেইটা যাই থাকোঁ। গাইজ তেলটো ভৰাই লওঁ, চাওক কিমান কিলোমিটাৰ চলিছে। ট্ৰিপটো যে 0 কৰিছিলোঁ মই 200 ধৰক, আৰু 2 কিলোমিটাৰ লাগে। আৰু তাৰপিছত এইটো ট্ৰিপটো 0 কৰি লওঁ, চাওক ট্ৰিপ 0
এতিয়া চাম নৰ্মেল না কিবা প্ৰিমিয়াম মই দি আছোঁ মোৰ 500 500 মাৰি লওঁ কি অঁ মই কৈছোঁচোন তোমাক তো ক'ত গ'ল পুৰা খুচৰা আছে মোৰ লগত তো গাইছ 500 মাৰি ল'লোঁ সাতশই আছে চাওক একবাৰ ঠিক আছে হা জমেটো গাইছ তাৰ পৰা আহি আপোনাৰ ধচা এক্সপ্ৰেছত অৰ্ডাৰ লাগি গ'ল এতিয়া গৈ আছোঁ নুনমাটি চাইডে মানে এইটো চাইডে গ'লেতো আৰু নালাগে দিয়কচোন তো চিনি পায় বাৰু সেইটো নালাগে আৰু ইফালে গৈ থাকোঁ আৰু বঢ়িয়া কৰি 80 টকা লাগিছে কিমান পাওঁ চাওঁ এনেও কিলোমিটাৰ হিচাপতহে দিয়ে যিমান দূৰ সিমানে পইচা দিব তো বলক এতিয়া গৈ থাকোঁ ন কি ফাৰ্ষ্ট অৰ্ডাৰ ভালে লাগিছিল কিন্তু জাগাটো বেয়া হ'ল মানে মই আৰু ৰিটাৰ্ণ আৰু আহিবই লাগিব তো 40 টকা এটা বাচিব আৰু সেই আৰু মানে সেনেহেন জাগাত মানে নালাগাটো মই বিচাৰোঁ আৰু তাতকৈ ইয়াতে 40 টকা লাগা 40 টকা 30 টকা এটা লাগাই ভাল টাইমো লছ প্লাছ আপোনাৰ কিবাও লছ পইচাও লছ গাইছ অৰ্ডাৰটো দিলোঁ এতিয়া কিমান পাওঁ চাওঁ বঢ়িয়া কিমান কিলোমিটাৰ 12 কিলোমিটাৰত সেইখিনি 134 তো বঢ়িয়া ফাৰ্ষ্ট অৰ্ডাৰটো তো এতিয়া ক'লৈকে যাই থাকোঁ বলক আৰু জোৰত তিনিআলিলৈকে যাই থাকোঁ তো ফটো ঘূৰি ফুৰিছে ফটোখন তো বলক গৈ থাকোঁ আৰু 14 টকা এক্সট্ৰা দিছে আজি ফাৰ্ষ্ট অৰ্ডাৰটো বঢ়িয়া দিছে কিন্তু পিছলৈকে বাৰু কি কৰে এনে ভাল কৰিলেতো ভালেই তো নেক্সট অৰ্ডাৰলৈকে বাট চাওঁ তো জোৰত হয় জোৰত তিনিআলি হয় VIP সেইটোলৈকে যাওঁ আৰু অৰ্ডাৰ এটা লাগিল ইয়াতে ফুড এক্সত তো কিমান লাগিছে 70 টকা মই দেখাব পাহৰিছোঁ জাষ্ট লাগিল আৰু লগৰ এটাৰ লগত কথা পাতি আছিলোঁ সেইটো কাৰণে দেখাব পাহৰিলোঁ তো বস্তুটো ৰেডি আছে তই লৈ লওঁ বলক 77492 ন গাইছ এই ল'লোঁ মালটো লৈ কেনে ইয়াত ৰাখিলোঁ ইয়াতে কিন্তু এটা কথা ভাল হৈ গ'ল মই ভাবি আছিলোঁ পানী খেতিত লাগব কিন্তু লাগছে ক'ত জানে ৰাজগড়ে যে মই যে ভাত খাইছিলোঁ তাৰে কাষত লাগছে মানে তো বঢ়িয়া মই পানী খেতিত লাগিলেতো মই চেছ মোৰ বেলেগ এল লাগিল হয় তো এতিয়া গৈ থাকোঁ আৰু তো মটৰব্লগটো নেদেখাওঁ মানে মটৰব্লগ দেখালে বহুত দীঘল হৈ যায় আৰু দীঘল হ'লে মানুহে চাব টান পায় মানে আপোনালোকে চাব টান পাব সেইটোৰ কাৰণে মটৰব্লগ নিদিওঁ লগা হ'লে মেইন ৰাস্তাত উঠিলে দিম বাৰু ফালে ভিডিঅ' তো এতিয়া গৈ থাকোঁ আৰু গাইছ আহি পালোঁ আপোনাৰ অৰ্ডাৰটো মানে ই ড্ৰপ কৰিব তাৰমানে ড্ৰপ কৰিব তো 4 নম্বৰ ফ্ল'ৰত যাব লাগিব এতিয়া যদি কিবা নাথাকে লিফ্ট নাথাকে তো বেণ্ড বাজি গ'ল আৰু লিফ্ট থাকিলেতো ভালেই আৰু তো বলক গৈ থাকোঁ এটা গ্লাভছ ইয়াতে থৈ যাওঁ কোনেনো চুৰ কৰিব এটা গ্লাভছ গাইছ লিফ্ট আছেচোন মই ভয় খাইছিলোঁ লিফ্ট নাই বুলি লিফ্ট আছে বঢ়িয়া 4 নম্বৰ তলা বঢ়িয়া
floor. ঠিক আছে গাইজ হৈ গ'ল এতিয়া কিমান বা পালোঁ চাওঁ 8 কিলোমিটাৰ 8.5 কিলোমিটাৰত 78 কি বেয়া দি আছে গাইজ ৰাধিকা আহি পালোঁ कैमरा नहीं हेलो गाइस लो मालটো তাৰপিছত এতিয়া গৈ থাকোঁ আৰু এইটো ক'ত যাব লাগিব বেলতলা তিনিআলিৰ অলপমান আগত তো এতিয়া গৈ থাকোঁ আৰু বেলতলা তিনিআলিলৈকে গাইছ এইটো হ'ল পালোঁ তো কিমান পাওঁ চাওঁ কাষ্টমাৰ এজনক দি দিলোঁ আপোনাৰ কিলোমিটাৰ কিমান আছে 10 কিলোমিটাৰৰ 99 পাইছোঁ ঠিকে আছে আজি আৰ্নিংটো অলপ ভালেই আহি আছে সেইটো ইয়াতে থৈ দিওঁ এতিয়া চেলফি মাৰিব লাগিব চেলফিটো মাৰি আপলোড কৰি দিলোঁ গাইছ এতিয়া বলক নেক্সট অৰ্ডাৰ লাগে না নালাগে চাওঁ লাগিলে দেখাই আছোঁ আপোনালোকক আৰু মই এটা চেষ্টা কৰিম অৰ্ডাৰ লগাটো দেখাবৰ কাৰণে মানে মই নেদেখাই বেছি ভাগ বহুতে এইটো কয় দেখাব লাগে বুলি তো মানে মই লগালগ অৰ্ডাৰ সেই আহিলে মই ডাইৰেক্ট কিবা কৰি দিয়াই যায় কেনচেল হ'ব বুলি গাইছ মই বাৰ্গাৰ কিঙত আহিছিলোঁ তো আজিও কেনচেল গাইছ আজিও এটা কেনচেল এয়া বাৰ্গাৰ কিং এইখিনিত বাৰ্গাৰ কিং যে আছে বাৰ্গাৰ কিঙত কেনচেল হৈ গ'ল গাইছ মানে এড্ৰেছটো চেঞ্জ কৰিব পৰা নাছিল তো এইটোৰ কাৰণে মানে কাষ্টমাৰে কেনচেলেই কৰি দিল কি বুলি ক'ম আৰু বঢ়িয়া বাৰ্গাৰ আছে দুটা চিকেন এইটো মই বেলতাই ল'ম আৰু আজিও ভাত নাখাওঁ কালিও ভাত খোৱা নাছিলোঁ আজিও ভাত নাখাওঁ এতিয়া আৰু এটা অৰ্ডাৰ লাগিছে আপোনাৰ কলকাতাত লাগিছে বিৰিয়ানী কলকাতা বিৰিয়ানী আগত আছে তো তাতে লাগিছে তো যাই থাকোঁ তালৈকে তো অলপমান দেৰিকৈ খাই ল'ম আৰু নাকি বলক এতিয়া যাই থাকোঁ গাইছ কেনচেল মালটো ইয়াতে ৰাখি দিলোঁ এতিয়া বলক অলপ পিছত বহাম এই হাৱা যাব নহ'লে এতিয়া চেনটো মাৰি দিওঁ আজি আৰে গৰম আছে বাৰ্গাৰকেইটা তো আমাৰ সত্য ভাইটো নাখায় চিকেন তো একলাকলে বহাই দিম আৰু লগ চগ নাই লগ থাকিলে খালোঁ হয় তো এইটো চেনটো এই মাৰবা নোৱাৰি দেখোন গাইছ বাদ দিয়ক এনেকৈ মাৰি দিওঁ আৰু তো এতিয়া বলক কলকাতা সেই লাগছে এটা অৰ্ডাৰ তো এইফালে যাব লাগিব বেটা এই কৈ দিয়ক हो गया ना গাইছ হৈ গ'ল অৰ্ডাৰটো এতিয়া ৰেডি মানে মই তেতিয়াৰ পৰা বহি আছিলোঁ তো মই ভাবি চাই আছোঁ যে সিহঁতে কৰা নাই অৰ্ডাৰটো ৰেডি কৰা নাছিল তো সেইটো কাৰণে গ'লোঁ গৈ কেনে কৈ দিলোঁ আৰু যে ৰেডি কিয় কৰা নাই
তাৰপিছত আৰু চাই কেনে কৰি দিছে তো এতিয়া গৈ থাকোঁ গাইছে মেকুৰীটো মেকুৰী এটা পুৰা সেই কৰি দিছে মানে মেকুৰী এটাই পুৰা জাম কৰিছিল ৰাস্তাটো মানে ইফালে যোৱা ইফালে যোৱা সৰু পোৱালি আছিল তো ধৰিব যাওঁতে পলালে মানে তো এতিয়া গৈ আছোঁ 8 গাঁৱত গৈ আছোঁ 8টা গাঁও আছে চাগে সেইকাৰণে 8 গাঁও নাম দিছে নাজানো দেই 8 গাঁও কিয় নাম মই এনেই কৈছোঁ 8খন গাঁও আছে কাৰণে 8 গাঁও বুলি তো সেয়ে আৰু আহি পালোঁ কাষ্টমাৰটো এইটো গাড়ীখন কিন্তু বাৱাৰ লাগছে মেঘালয়ৰ গাড়ী হয় গাড়ীখন চাওক না কিবা ৰবটিক টাইপ লাগছে আপোনাৰ ভালেখিনি টাইম হ'ল নেকি আহিতে নাই ইমান হোৱা নাই বাৰু একো নাই কিমান দেখাই আছিল আপোনাৰ ইয়াতে 289 289 कैश है हम दे देते हैं हम ऑनलाइन कर देंगे हम दे देते हैं सेंस तो नहीं है सर कितने आपके पास आप चेंज ऑनलाइन कर दो हाँ ऑनलाइन भी नहीं है मेरा आज पूरा खाली हो गया पूरा सेंस दे कर ठीक है हम देते हैं ऑनलाइन कोई बात नहीं ठीक है 218 এই যে গাড়ীখন কি কোম্পানীৰ হয় এইটো মহিন্দ্ৰা ন ভাল লাগছে কিন্তু পুৰা ৰবট টাইপ ঠিক আছে আহিছোঁ গাইজ হৈ গ'ল সেইটোত বা কিমান পাওঁ চাওঁ 5টা ষ্টাৰ দি দিওঁ 63 পালোঁ তো বেয়া দিয়া নাই বাৰু বলক গৈ থাকোঁ এতিয়াবা অৰ্ডাৰ লাগে নে নাই এইখিনি জেগাত ইমান নালাগে তথাপিও অহ গাইজ এটা অৰ্ডাৰ লাগি গ'ল 101 টকা বঢ়িয়া গাইজ গাড়ীখনৰ পিছে পিছে যাম কি বঢ়িয়া লাগছে ভাই গাড়ীখন চাওক গাইজ কিচনশ্ৰীত অৰ্ডাৰ লাগিছিল যে সেইটো অৰ্ডাৰটো ৰেডি হ'ল বাৰু 101 টকা বোলে এই যে পূজাত যে দে সেনেহেন মোকো দিছে তো গাইজ ফাইনেলি লৈ ল'লোঁ এতিয়া 5টা অৰ্ডাৰ দিওঁ 5টা সেই দিছোঁ তো এতিয়া ক'ত যাব লাগিব বঢ়িয়া গাইজ মালিগাঁও মানে জালুকবাৰী চাইডে যাব লাগিব তো বলক এতিয়া গৈ থাকোঁ গাইজ কিমান পালে চাওক 100 কিবা টকা আছিলে 150 টকা পাই গ'লোঁ তো কেছ পইচা দিছে 500 টকা এইটো অৰিজিনেল না অৰিজিনেল গাইজ মহাত্মা গান্ধী আছে মহাত্মা গান্ধী নহয় কিবা আছে কি আছিল এইটো এই নামটো নকওঁ দিয়ক বহুতে ভিডিঅ' চিডিঅ' চাই থাকে না মানে ডাঙৰ ডাঙৰ মানুহ তো সেইটো কাৰণে নকওঁ আৰু ক'ব খুজিছিলোঁ হাঁহি উঠা কথা এটা তো বলক এতিয়া গৈ থাকোঁ এতিয়াতো অৰ্ডাৰ নালাগে বাৰু এতিয়া কোনফালেদি যাওঁ তাকে ভাবি আছোঁ জালুকবাৰী হৈ যাওঁ না কিবা হৈ যাওঁ য'ত বেছি তাতে যাওঁ ভিডিঅ' বনা তো গাইজ
বহুত ঠাণ্ডাত ৰখি ৰখি মানে এইয়া বাৰ্গাৰটো যে কেঞ্চেল হৈছিল সেইটো খাওঁ, বেয়া ভোক লাগছে। তো বস্তুটো খাই লওঁ, খাই কেনে আপোনালোকক কৈ আছোঁ কেনে লাগছে খাই কেনে কেঞ্চেল হোৱা। খাই আছিলোঁ, এতিয়া চুৱেটাৰ এটা পিন্ধি আছিলোঁ, তেতিয়া এটা অৰ্ডাৰ লাগিল 41ৰ। তো একচেপ্ট কৰি লওঁ। এতিয়া আৰু গৈ থাকোঁ আৰু ক'ত লাগছে বা, এইটো চিনি পাওঁ। তো এতিয়া বলক যাই থাকোঁ আৰু। গাইজ অৰ্ডাৰটো মানে যোনটো বাৰ্গাৰ আছিল খাই মজা লাগি গৈছে। মানে বাৰ্গাৰ কিঙৰ মানে সঁচাই নামটো মজা দিছে, বাৰ্গাৰ কিং বুলি। মানে খাই কেনে কি টেষ্ট আছিল খাই। তো এতিয়া অৰ্ডাৰ এটা লাগিল 41ৰ, এই কি কয় অলপ আগত আপোনালোকক দেখালোৱে। তো এতিয়া গৈ থাকোঁ, তাৰপিছত আৰু চাওঁ কিমান দেৰিলৈকে মাৰোঁ। আজি পাৰিম নে নৰোঁ বা 1000 টকা বনাব। 10টা 11টালৈকে আছোঁ, তাৰপিছত আৰু ৰুমত গুচি যাম আৰু। বলক এতিয়া গৈ থাকোঁ। গাইজ ৰেষ্টুৰেণ্ট আহি গ'লোঁ, এতিয়া একেবাৰে কিবালৈকে যাব লাগিব, ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰলৈকে যাব লাগিব। এই চিৰি বগোৱাটোৱে মই বহুত বেয়া পাওঁ। 0232 অলপমান ভালকৈ কোৱা, দিব দিয়া। আৰে এটা ৰেডি আছে। অঁ গাইজ মই মানে কি হৈছে, এতিয়া মেনেজাৰটো অলপমান লাফৰা কৰি আছে গোটেইকেইটাৰ লগত। কমচে কম 5-6টা মান ৰখি আছে। সিহঁতে মানে মই কি কৰিছোঁ, তাৰ আগত মই কৈছোঁ, যোনটো মেনেজাৰ আছিল তাৰ আগত কৈছোঁ মোৰ খালি ৰেডি মাৰক, ৰেডি মাৰা ল'লে যদি নেদে মানে চবৰে ৰেডি মাৰছে দিয়া নাই। তো মই কৈছোঁ যে মোৰ ৰেডি যদি মাৰালৈকে যদি নেদে না, তহঁতৰ আজি মই খেল কেনেকৈ খেলিম চাই ল'বি, সেনেকৈ কৈছোঁ। কৈ দিয়া মানে কেমেৰাটো আছিল ন, পূৰা কেমেৰা পূৰা অন কৰি লৈছোঁ। তাৰপিছত এতিয়া মানে মোক লগালগ দি দিছে ৰেডি, মানে ডাইৰেক্ট দি দিছে। কি হ'ব? চিধা কথা খালব লাগব। এনে মানুহৰ লগত মানে যদি ভিডিঅ' নকৰোঁ মানে লাই পাই যায়। তো সিহঁতে ৰেডি মাৰি কেনে সেই নেদে ন, আজি মই ৰেডি নামাৰি কেনে সেইলৈকে যাওঁ। ক'ত আছে এইটো? ভগৱান, এনেকৈ ঘূৰিব লাগব। এই গাইজ এইটো বস্তু চাওকচোন, এইটো কি চাওকচোন, দুটা গোল আৰু এইফালে চাওক। কমেণ্ট কৰিব গাইজ, এইটো কি হয়? কি হ'ব গাইজ? ধেমালি কৰিলোঁ আৰু হা, বেয়া চেয়া নাপাব আৰু, বেয়াকৈ নক'ব আৰু কমেণ্টত। কি হ'ব? বলক এতিয়া গৈ থাকোঁ। 500 টকাৰ তেল ভৰাইছিলোঁ, এডাল কাটা দে আৰু। তো বলক গাইজ 2 পাকমান মাৰি আহোঁ ইফালে। গাইজ এইটো মই 41 পালোঁ। তো এতিয়া গৈ থাকোঁ আৰু তললৈকে। ভাগৰ লাগিছে, কি ক'ম কি নক'ম লাগি গৈছে পূৰা। তো কেছ পে'মেণ্ট দিছে, সেইটো বেগত ভৰাই লওঁ। বেগখন মানে পূৰা সেই কৰি দিছোঁ। কিবা হ'ল গাড়ীখন ঘূৰাই চাম গাইজ, কি হ'ল? বেয়া মাৰামাৰিচোন। হ'ল কি?
ডেইলি চলি থাকে এনেহেন মানে সেউজীয়া বাজি মানে কাটা কাটি মানে চাই থকা নিয়ম নাই আৰু পুৰা ডাইৰেক্ট ঘূৰাই দে আৰু লগাই দে এইটো মাৰিব লগাও হৈ আছে কিন্তু দেই মলতো বহুতবাৰ এনেহেন হৈছে ডাইৰেক্ট কাটি দিয়ে মানে পিছফালে চাৰ্জ চিষ্টেম নাই গ্লাছ নাই মানে ডাইৰেক্ট কাটি দিব বহুত মানুহে এই সেউজীয়া বাছৰ কাৰণে এক্সিডেণ্ট হৈছে বহুত ধৰণৰ যি নহওক মই যাই থাকোঁ এতিয়া ঠাণ্ডা লাগছে লাহে লাহে আৰু ঘৰটো বহুত দূৰ না কি ক'ম আৰু নামটো মানে ভালেখিনি দূৰত তেনেকৈ লাহে লাহে যাই থাকোঁ আৰু আজি কিমান হ'ল আজি দিনটোত চাওঁ আজি 7:29 68টো নাপাওঁ সদায় এইটো দেখাই পাম বুলি কিন্তু নাই নাপাওঁ গাইছ আৰু এটা অৰ্ডাৰ লাগিল 3.3 গাইছ আৰু ইউটাৰ্ণ মাৰ মানে কি হ'ব এইখিনিতে পাকাই থাকিব নেকি আজি মোক অলপ ইউটাৰ্ণটো মাৰি আহোঁ গাইছ এইটো অৰ্ডাৰত 38 পালোঁ আৰু এতিয়া মই গৈ আছোঁ কিবাত মানে কোনোবা ফোন মাৰিছে তো এতিয়া আৰু ঘৰতে যাওঁ বুলি ভাবিছোঁ তো 11টা বাজিল তাৰ নামাৰোঁ আৰু এতিয়া গাইছ মই আছোঁ আপোনাৰ দেখা পাইছে এইটো কি ব্ৰহ্মপুত্ৰৰ পাৰৰ দলংখন তো ইয়াতে আছোঁ তো এতিয়া মানে মই ভিডিঅ'টো এণ্ডিং কৰোঁ তো সেইটোৰ কাৰণে মানে ঘৰত গৈয়ে আছিলোঁ ভাবিলোঁ ভিউটোও মজা দেখা পাইছে মোৰ বেক চাইড চাওক পুৰা মানে মজা লাগছে সেইটোৰ কাৰণে মানে ইয়াতে ৰখি কেইটা আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ তো মই আজি আৰ্নিংটো দেখাওঁ আৰু মই আজি কিমান কিলোমিটাৰ চলাইছোঁ সেইটো দেখাম আৰু আজি মোৰতো এনে গমেই পাই মোৰ মাইলেজ কিমান দি আছে আগে মই আপোনালোকক কিলোমিটাৰটো দেখাই আছোঁ ৰ'ব দেই কিলোমিটাৰ চাওক 95 কিলোমিটাৰ 95 আৰু ইপিনে আপোনাৰ মই কিবাটো দেখাওঁ মোবাইলটো চিধা হওঁ মই আজি কামাইছোঁ চাওক 768 আৰু 68 মানে এইফালে ইনচেণ্টিভ 68 আছে আৰু 770 বোলে ধৰক আৰু মই এইটো অসমীয়াটো অহা নাই তো মাজে সময়ে নাহে এইটো চবৰে নাহে বাৰু চবৰে মানে আহে বাৰু কাৰোবাৰ নাহে আৰু তো যি নহওক তো এতিয়া ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰোঁ আৰু কি ক'ম ক'ব লগা একো নায়েই দেখোন নকওঁ দিয়ক আৰু কালি নতুন মানে এটা ভিডিঅ'লৈকে লগ পাম মানে মুখত নাহেই কিছুমান কথা তো বলক এতিয়া যাই থাকোঁ ঘৰলৈকে ইয়াৰ পৰা আৰু 13 কিলোমিটাৰ তো এইখিনি 13 কিলোমিটাৰটো জুবিনদাৰ গান শুনি শুনি মজাকৈ গুচি যাই থাকোঁ তো বাই বাই গাইজ গুড নাইট